তো আজি আমি পঢ়িব ওলাইছোঁ উৎপাদকৰ বিষয়ে। উৎপাদকনো কি? উৎপাদক বুলি কৈ থাকোঁ যে আমি উৎপাদক উলিওৱা, সাধাৰণ উৎপাদক উলিওৱা, ইয়াৰ মৌলিক উৎপাদক। এতিয়া আমি জানিব লাগিব প্ৰথমতে উৎপাদক কি। উৎপাদক হৈছে কোনো এটা সংখ্যা, ইয়াক ধৰি লোৱা 4। এই সংখ্যাটোক আমি কি কি সংখ্যাৰে হৰণ যাব পাৰোঁ? 1 পূৰণ 4। তেতিয়া আমি 4 পাম। তাৰপিছত 2 পূৰণ 2 পূৰণ কৰিলে আমি পাম 4। গতিকে এই 4 সংখ্যাটোৰ উৎপাদকবোৰ হ'ব 1 2 4। এতিয়া ইয়াৰ 4 আটাইতকৈ সৰু উৎপাদকটো হ'ব 1 আৰু আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ব 4। যিকোনো সংখ্যাৰ ধৰি লওক আমি 8 9 এইবোৰ সংখ্যাও যদি আমি উৎপাদক উলিয়াওঁ তেতিয়াহ'লে ইহঁতৰ এই সংখ্যাটোৱে হ'ব সেই সংখ্যাটোৰ ডাঙৰ উৎপাদক আৰু সৰু উৎপাদকটো হ'ব 1। এতিয়া 8ৰ আমি উৎপাদক উলিয়াম, চাবা 1 পূৰণ 8 2 পূৰণ 4 হ'ল। ইয়াৰ এতিয়া উৎপাদকবোৰ হ'ব 1 2 4 8 এনেদৰে হ'ব। উৎপাদকবোৰক আমি গুণনীয়ক বুলিও জানো। এতিয়া মই ডেফিনেশ্যনটো দেখুৱাই দিম, তোমালোকে চাবা তেনেদৰে লিখিব পাৰিবা। উৎপাদক কাক বুলি ক'লে ডেফিনেশ্যনটো এনেদৰে আহিব। কোনো এটা সংখ্যাৰ যিকেইটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাক মূল সংখ্যাটোৰ উৎপাদক বোলে। চোৱা, ইয়াৰ পিছত মন কৰিবলগীয়া কথাটো, উৎপাদকক গুণনীয়ক বুলিও কোৱা হয় আৰু সকলো স্বাভাৱিক সংখ্যাৰে উৎপাদক 1। এইটো সকলো সংখ্যাৰে মানে 1টো উৎপাদক হ'বই। যিকোনো সংখ্যাৰ কমেও 2টা উৎপাদক থাকিব, 1 আৰু সংখ্যাটো নিজেই। আৰু কিছুমান সংখ্যাৰ ধৰি লওক বেলেগ সংখ্যাৰে হৰণ নাযায়, গতিকে সেই সংখ্যাটো 1 আৰু সেই সংখ্যাটো নিজেই হ'ব। চোৱা, তেনেকুৱা এটা উদাহৰণ মই দি দিছোঁ। এই 7 সংখ্যাটো 7ৰ 1 পূৰণ 7। 7ক আৰু বেলেগ সংখ্যাৰে হৰণ নাযায়, গতিকে ইয়াৰ সাধাৰণ উৎপাদক বা উৎপাদক হ'ব 1 আৰু সেই সংখ্যাটো নিজেই, অৰ্থাৎ 1 আৰু 7। তেনেদৰে আৰু কিছুমান সংখ্যা আছে 11 13। এইবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ 2টাই, 1 আৰু সেই সংখ্যাটো নিজে। 11 উৎপাদক 1 আৰু 11, 13 উৎপাদক 1 আৰু 11 উৎপাদকবোৰ 1 আৰু 11, 13 উৎপাদকবোৰ 1 আৰু 13। এতিয়া আমি উৎপাদক উলিওৱা শিকিলোঁ। উৎপাদকবোৰ উলিওৱাৰ পিছত আমি মৌলিক উৎপাদক উলিয়াবলৈ শিকিম। এতিয়া মৌলিক উৎপাদক বুলি কওঁতে আমি প্ৰথমতে মৌলিক সংখ্যানো কি তাৰ বিষয়ে জানি ল'ব লাগিব, আৰু যুগ্ম সংখ্যানো কি আমি তাৰ বিষয়ে জানি ল'ব লাগিব। এতিয়া আমাৰ প্ৰথমতে আহোঁ যুগ্ম সংখ্যা। যিবোৰ সংখ্যা আমাৰ 2ৰে হৰণ যায় সেই সংখ্যাবোৰকে আমি যুগ্ম সংখ্যা বুলি জানো। এতিয়া 2 4 6 8 এনেদৰে আৰু অসংখ্য সংখ্যা আছে যিবোৰ সংখ্যা আমাৰ 2ৰে হৰণ যায়। গতিকে যিবোৰ সংখ্যা আমাৰ 2ৰে হৰণ যায় সেইবোৰ আমাৰ যুগ্ম সংখ্যা। তাৰপিছত আহিলে আমাৰ অযুগ্ম সংখ্যা। যিবোৰ সংখ্যা আমাৰ 2ৰে হৰণ নাযায় সেইবোৰ সংখ্যাকে আমি অযুগ্ম সংখ্যা বুলি জানো। এতিয়া 3 9 13 এইবোৰ সংখ্যা আমাৰ 2ৰে হৰণ নাযায়। তাৰপিছত আহিল আমাৰ মৌলিক সংখ্যা। এতিয়া আমি মৌলিক সংখ্যা প্ৰথমতে জানি ল'ব লাগিব। যদি আমি মৌলিক উৎপাদক উলিয়াব লগা হয় তেতিয়াহ'লে আমাৰ মৌলিক সংখ্যাৰ ধাৰণাটো সম্পূৰ্ণ জানিব লাগিব। এতিয়া মৌলিক সংখ্যানো কাক কয়? যিবোৰ সংখ্যাৰ উৎপাদক মাথো 2টা, 1 আৰু সেই সংখ্যাটো নিজেই, সেইবোৰ সংখ্যাকে কোৱা হয় মৌলিক সংখ্যা। এতিয়া চোৱা 2 3 5 এইবোৰ সংখ্যাৰ 1 আৰু সেই সংখ্যাটো নিজেই, মানে ইয়াৰ যদি আমি উৎপাদক উলিয়াওঁ তেতিয়া আমি পাম 1 আৰু 2। 3 যদি উৎপাদক উলিয়াওঁ তেতিয়া আমি পাম 1 আৰু 3। 5ৰো সেই চেম, আকৌ হ'ব 7। তেনেদৰে এইবোৰ সংখ্যা আমি কেৱল 2টাহে উৎপাদক পাওঁ। এইবোৰ সংখ্যাকে কোৱা হয় আমাৰ মৌলিক সংখ্যা। এতিয়া আমি মৌলিক উৎপাদকলৈ আহোঁ।
এতিয়া চোৱা 20 এটা সংখ্যা লৈছো, ইয়াৰ আমি মৌলিক উৎপাদক উলিয়াম। এই সংখ্যাটো চোৱা, প্ৰথমতে আমি কি কৰিলো 20 পূৰণ 1, ইয়াৰ প্ৰথম আমি উৎপাদক ভাগিলো, পিছত আমি আকৌ 20ক ভাগিম 2 পূৰণ 10 পূৰণ 1, আকৌ আমি 10টো ভাগিম। এতিয়া চোৱা আমি ভাগিলো, পালো আমি 2 পূৰণ 2 পূৰণ 5 পূৰণ 1, এই গোটেইকেইটা সংখ্যাৰে মৌলিক সংখ্যা। এই 2টো মৌলিক সংখ্যা, 5 মৌলিক সংখ্যা। চোৱা এতিয়া সজাই লিখিম আমি 2 পূৰণ 2 পূৰণ 5 হ'ল। এনেদৰে ভাগিলে এইবোৰ হ'ব মৌলিক উৎপাদকত প্ৰকাশ কৰা। যদি আমাৰ প্ৰশ্নত আহে মৌলিক উৎপাদকত প্ৰকাশ কৰা, তেতিয়া আমি এনেদৰে লিখিব লাগিব। যিবোৰ সংখ্যা আমি পুনৰ ভাগিব নোৱাৰো, তেনেকুৱা অৱস্থালৈ আমি পূৰণ কৰি আনি চোৱা এই সংখ্যাটো আমি এতিয়া আৰু ভাগিব নোৱাৰো, গতিকে এইটো হৈছে মৌলিক উৎপাদকত প্ৰকাশ কৰা। আৰু এটা দেখুৱাই দিছো, চোৱা ইয়াৰ চোৱা আমি কি কৰিলো, ইয়াক চোৱা আমি কি কৰিলো, ভাগি মৌলিক উৎপাদকত প্ৰকাশ কৰিলো। এনেদৰে মৌলিক উৎপাদকত প্ৰকাশ কৰা হয়। এতিয়া আমি চাম সাধাৰণ উৎপাদক। এতিয়া চোৱা সাধাৰণ উৎপাদকটো এনেদৰেও লিখিব পাৰি, সাধাৰণ উৎপাদক বা সা ডট দি পেলাই এনেকে লিখিব পাৰি। আমি চোৱা এতিয়া দুটা সংখ্যা লৈছো, এটা 8 লৈছো আৰু 16 লৈছো। ইহঁত দুটা আমি প্ৰথমতে উৎপাদকবোৰ উলিয়াই ল'ম। 8ৰ উৎপাদকবোৰ এতিয়া উলিয়াম। চাবা চোৱা 8ৰ উৎপাদকবোৰ আমি উলিয়াই ললো। নেক্সট আমি উলিয়াই ললো 16ৰ উৎপাদকবোৰ। এতিয়া চাবা কি কৰো, 8ৰ উৎপাদকবোৰ হ'ব 1 2 4 আৰু 8। ঠিক তেনেদৰে 16ৰ উৎপাদকবোৰ হ'ব, চোৱা 16ৰ উৎপাদকবোৰ হ'ল 1 2 4 8 16। এতিয়া ইয়াত মিলি থকা সংখ্যা কোনবোৰ, এই দুইটাতে মিলি থকা উৎপাদক কোনবোৰ? চোৱা আমি মিলি থকা উৎপাদকবোৰ আমি ঘেৰ চিন দিম। এতিয়া এতিয়া আমাৰ ইহঁত দুইটাৰে সাধাৰণ উৎপাদকবোৰ হ'ব 1 1 2 4 8। আৰু এটা মই দেখুৱাই দিছো, চাবা যদি তোমালোকে ভাবা যে ইয়াৰ ডেফিনেশ্যন লিখিম, তেতিয়াহ'লে এইটো লিখিব পাৰিবা, যিবোৰ সংখ্যা দুটা বা অধিক সংখ্যাৰ উৎপাদক তেনেবোৰ সংখ্যা সাধাৰণ উৎপাদক। চোৱা দেখিছানে, এই দুটা প্ৰথমতে আমি 6 আৰু 12 আমি প্ৰথমতে উৎপাদকবোৰ উলিয়াই ললো। উৎপাদকবোৰ উলিয়াই লোৱাৰ পিছত আমি কি কৰিলো, চোৱা উৎপাদকবোৰ উলিয়াই ললো, তাৰপিছত সাধাৰণ উৎপাদকবোৰ উলিয়াই ললো।